Hello friends, welcome back to my YouTube channel. আজি মই বনাবলৈ লৈছো মাছৰ মূৰৰ হৈতে মগু দাইল। তাৰ বাবে মই লৈছো মগু দাইল অলপ তিয়াই লৈছো। ইফালে লৈছো পিয়াজ অলপ সৰু সৰুকে কাটি লৈছো, তেজপাত দুখিলামান, ইলাইচি, লং, দালচেনি আৰু ইয়াত লৈছো ৰৌ মাছৰ মূৰ, যেটো মই গাখীৰত তিয়াই ৰাখিছো মাছৰ গুন্ধখিনি নাইকিয়া হ'বৰ কাৰণে। আৰু লৈছো ধনিয়া পাত সৰু সৰুকে কাটি লৈছো, আদা, নহৰু, কেটামান জলকীয়া আৰু এইখিনি হৈছে ধনিয়া পাতৰ ঠাৰিখিনি মই সৰু সৰুকে কাটি লৈছো। মগু দালিখিনি মই পেষ্ট কৰি লৈছো। আগতে পিয়াজখিনি ভালদৰে ফ্ৰাই কৰি লৈছো। এতিয়া দালিখিনিও তেলত ভালদৰে ভাজি লৈছো। এটা কেৰাহীত তেল অলপ গৰম কৰি লৈছো, তাত দি দিছো পিয়াজ, থেতালি থোৱা আদা আৰু তাত দি দিম থেতালি থোৱা নহৰু। এইখিনি গৰম হওঁতে হওঁতে মই তাত দি দিম এখিলা তেজপাত আৰু এইখিনি দিয়াৰ পিছত মই তাত দি দিছো দুটামান ইলাইচি। ইলাইচিখিনি দিয়াৰ পাছত তাত দি দিছো কেইটামান লং আৰু মই তাত দি দিম অলপ দালচিনি। এইখিনি দিয়াৰ পিছত ভালদৰে লৰাই লৈছো গোটেইখিনি বস্তু। এতিয়া তাত দি দিলো পেষ্ট কৰি থোৱা পিয়াজ অলপ। এতিয়া মই ইয়াত সকলো ধৰণৰ মছলা দি দিলো, হালধি, জলকীয়া আৰু অলপ দি দিম জিৰা গুড়ি। এতিয়া জিৰা গুড়ি অলপ দি দিলো। এতিয়া মই কাটি থোৱা ধনিয়া পাতৰ ঠাৰিখিনি দি দিছো। ঠাৰিখিনি দিয়াৰ পাছত তাত দি দিম অলপ পানী আৰু দিছো নিমখ অকমান। নিমখখিনি দিয়াৰ পাছত ভালদৰে মিক্স কৰি ললো আৰু ফ্ৰাই হ'বলৈ দিলো। এতিয়া মছলাৰ পৰা দেখিছো তেল ওলাই আহিছে আৰু তাত মই দি দিছো দালিখিনি, ভাজি থোৱা দালিখিনি আৰু তাত দিম পানী। এতিয়া মাছৰ মূৰখিনিও দি দিছো। দি দিছো কাটি থোৱা ধনিয়া পাত। এতিয়া চাওকচোন মাছৰ মূৰখিনি অলপ ভাঙি ভাঙি আহিছে আৰু তাত দিছো কেইটামান জলকীয়া আৰু ধনিয়া পাত। এতিয়া আমাৰ মুড়িঘণ্টখিনি হৈ আছে। এতিয়া আমাৰ মুড়িঘণ্টখিনি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।